হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই এটা নতুন আৰু বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকে কেতিয়াও ট্ৰাই কৰা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব। এয়া মই বেঙেনা লৈ লৈছোঁ। বেঙেনা মই দুটা লৈ লৈছোঁ, সৰু সৰু। তাত নিমখ হালধি সানি ল'ম। আমি বেঙেনা ফ্ৰাই কৰি খাওঁ, নহ'লে বেচনেৰে ফ্ৰাই কৰোঁ, নাইবা এনেই ফ্ৰাই কৰোঁ, নাইবা কেতিয়াবা আমি চব্জি বনাই খাওঁ। আৰু প্ৰায় আমি বেঙেনা পুৰি কিনে খাওঁ, কাৰণ আমি পুৰি খোৱা বেঙেনাটোতো আৰু ক'বই নালাগে, পুৰি খাই বহুত বেছি ভাল পাওঁ, পিটিকা বনাই। আজি এনেকৈ বনাওঁ নতুন ধৰণত। কেতিয়াবা নতুন ধৰণে বেঙেনা বনালে খাই ভাল লাগে। যিকোনো চব্জি অকণমান নতুন ধৰণত বনালে খাই সোৱাদ লাগে। এয়া মই বেঙেনাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। লগত আগতে মই 3টা শুকান জলকীয়াও ভাজি লৈছিলোঁ, ৰঙাকৈ একেবাৰে মুৰমুৰীয়া কৰি ভাজি লৈছিলোঁ। তাৰপিছত মই বেঙেনাখিনিও ধুনীয়াকৈ ভাজি ল'ম। গোটেইখিনি ভাজি লৈ লৈছোঁ। একেবাৰে বহুত বেছি তেল দিয়া নাই, অলপ তেলতে মই ভাজি লৈছোঁ। গোটেইখিনি বস্তু এনেকৈ ভাজি ল'ম। লগতে মই বিলাহী এটা সৰু চাই দি দিছোঁ। বিলাহীটোও মই অকণমান ভাজি ল'ম। বহুত দেৰি ভাজি নলওঁ, অকণমান কেঁচাখিনি নাথাকে যাতে, তেনেকৈ মই বিলাহীখিনিও ভাজি লৈছোঁ। এতিয়া মই চেম কেৰাহীতে এটা পিঁয়াজ সৰু সৰুকৈ কাটি মই ৰঙচুৱাকৈ এইখিনিও ভাজি ল'ম। পিঁয়াজখিনিও মই মোটামুটি ভজা হৈ গ'ল। এতিয়া মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। হয়তো দেখি নিশ্চয় ধৰিব পাৰিছে মই আজি কেনেকৈ কি বনাম। এয়া মই ভাজি লোৱা জলকীয়াকেইটা পিটিকি লৈছোঁ। লগতে মই কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া লৈ লৈছিলোঁ। জলকীয়া আপোনালোকৰ ইচ্ছামতে কম বেছি কৰিব পাৰিব, কাৰণ মই জ্বলা বেছি খাই ভাল পাওঁ যিহেতুকে, আৰু এইটো ৰেচিপিত জ্বলা নিদিলে ভাল নালাগে, জ্বলা অলপ বেছি হ'লে বেছি ভাল লাগে মানে। এতিয়া মই বেঙেনাখিনি গোটেইখিনি এনেকৈ পিটিকি লৈছোঁ। লগতে মই বিলাহীখিনিও পিটিকি ল'ম আৰু লগতে পিঁয়াজখিনিও পিটিকি ল'ম। সঁচাকৈ আমি এইটো প্ৰায় বেঙেনা আমি পুৰি কিনে খাওঁ। আজি এনেকৈ নতুন ধৰণৰ পিটিকা এটা বনালোঁ। লগতে মই কেঁচা ধনিয়া দি দিছোঁ, বহুত বেছিকৈ দি দিছোঁ। ধনিয়া পিটিকাত দিলে পিটিকাখন খাবৰ কাৰণে যিমান বেছি সোৱাদ হয়, সেইটো আৰুতো ক'ব নালাগে, আপোনালোকে নিশ্চয় জানে। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। নিমখ অকণমান কমকৈ মনত ৰাখি দি ল'ব, আৰু কাৰণ বেঙেনাখিনি ভাজোঁতেও অকণমান আমি নিমখ দি লৈছিলোঁ। লগতে কেঁচা মিঠাতেল দি লৈছোঁ। দি এইখিনি ভালদৰে পিটিকি লৈছোঁ। সঁচাকৈ এনেকৈ বেঙেনা পিটিকা খাই বহুত বেছি সোৱাদ লাগে, টেষ্টি লাগে। আৰু এনেকৈ বেঙেনা পিটিকাখন হ'লে আৰু বেলেগ চব্জি নালাগে আৰু। এনেকৈ এবাৰ নহয় এবাৰ ট্ৰাই কৰি চাবচোন নতুন ধৰণৰ, যদি আপোনালোকে কেতিয়াও ট্ৰাই কৰা নাই এনেকৈ। আৰু যদি মই বনোৱা ভিডিঅ'টো ভাল লাগিলে, ৰেচিপিটো ভাল লাগিলে, তেতিয়া লাইক কৰিব।